ब्रैथि एशियान ख'ख' चेम्पियनशिप 2023 ट्रफिया दिनै थुंगेबाय। बायदि हारिमुआरि दिन्थिफुंनायजों बे ब्रैथि एशियान ख'ख' चेम्पियनशिपआ थांनाय 20 मार्चनिफ्राय जागायना दिनै 23 मार्चसिम तामुलपुराव जादोंमोन। मख'जाथावदि बे बादायलायनायाव गासै मोन9 हादरनि बादायारिफोरा बाहागो लाफैदोंमोन। दिनैनि जोबथा बादायलायनायाव भारत हादरनि हौवा आरो हिन्जाव बे मोननै हानजानि बादायारिफोरा देरहासार जानो हायो। बे हाबाफारियावनो आसामनि रायजो बेंगिरि गुलाब चांद कटारिया, आसामनि बुंथिगिरि बिस्वजित दैमारी, मन्त्रि इउजि ब्रह्मा, मन्त्रि पीयूष हाजरिका, एमएलए जलेन दैमारी आरो गोबां दैदेनगिरिफोरा बाहागो लाना हाबाफारिखौ जाफुंसार खालामो। बे हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै खौरांगिरिनि सिगाङाव मा फोरमायखो बे समाव नोंथांमोना आबुं मिथिनानै ला। আমি খুব আনন্দিত হৈছোঁ। আজি অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকি খুব ভালকৈ আমাক উপদেশ দিলে আৰু সকলোকে উৎসাহিত কৰিলে, সাহস দিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু অভাৰঅল যিখিনি আমাৰ চাৰিদিনীয়া এছিয়ান আমাৰ যি চেম্পিয়নশ্বিপ হৈ গ'ল, এইটো খুব সফলভাৱে পৰিসমাপ্তি হ'ল। মই সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষভাৱে তামোলপুৰৰ ৰাইজ, বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী, অসমৰ সকলো প্ৰশাসনিক বিষয়াসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষভাৱে উপস্থিত থাকি আমাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট সুধাংশু মিত্তাল ডাঙৰীয়া, ডিজিপি জিপি সিং ডাঙৰীয়া সকলো উপস্থিত থাকি আজিৰ যিটো সামৰণি অনুষ্ঠান সফল কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ভাৰতীয় দুইটা দল, আমাৰ পুৰুষ আৰু মহিলা দুইটা দলকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু ইয়াৰ লগতে বিশেষভাৱে আমাৰ ৰিচিপশ্যন কমিটিৰ যিসকল কৰ্মী দিনে নিশা কাম কৰি ইমান সফল আনিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ৰঞ্জনা চৰণীয়া, তামোলপুৰৰ ছোৱালী, আমাৰ তামোলপুৰৰ জীয়ৰী, অসমৰ জীয়ৰী, বিটিআৰৰ জীয়ৰী, তেখেতে ভাৰতীয় টীমৰ হৈ খেলিছিলে আৰু ভাৰতীয় টীম চেম্পিয়ন হ'ল। এইকাৰণে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা তেখেতক আমি 10 লাখ টকা আমি পুৰস্কাৰ আমাৰ তৰফৰ পৰা দিম। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিকোনো এটা পষ্টত তেখেতক নিয়োগ কৰিবলৈ মই অনুৰোধ জনাম। হয়, কোনো সম্ভৱ নোহোৱা কথা নাই। ভাল এটা মন লয়, ভাল এটা উদ্দেশ্য লয় যি কাম কৰে তাত ঈশ্বৰে সহায় কৰে। আৰু আমাৰ তামোলপুৰত এই ৰুৰেল এৰিয়াত, গ্ৰাম্য অঞ্চলত তেনেকুৱা এটা ইনডোৰ ষ্টেডিয়াম সজাই আমি এই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড যি খেল ইয়াত অনুষ্ঠিত কৰিলোঁ। ইয়াত সকলো ৰাইজে সহযোগ কৰাৰ কাৰণে আজি সফল হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৰে সাহস, কাৰণ খেলো ইণ্ডিয়া তেখেতে গ্ৰাম্য অঞ্চলত অনুষ্ঠিত কৰি বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ কাৰণে যিটো এটা জাগৰণ সৃষ্টি কৰিলে, ইয়াৰ কাৰণে আমিও সাহস পাইছোঁ। এইকাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। বাইক সালাयनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। मार्च दाननि 22-23 आरो 24 अक्ट' सानथामनि थाखाय दावहारु अट' एजेन्सिया नोंथांनो लाबोगासिनो मेगालन काम एक्सचेन्ज मेला। बे मेगालन काम एक्सचेन्ज मेलाखौ क'क्राझार बड'लेण्ड गेस्ट हाउसनि साखाथियावनो खुंफुंगोन। बे मेलायाव बारा नङा 14,999 रांसिमाव डाउन पेमेन्ट होनानै बाजाज कम्पानिनि गुबुन गुबुन बाइकफोरखौ ल'नाव लानो हागोन। एक्सचेन्ज खालामग्राफोरनि थाखाय एक्सचेन्ज ब'नासबो थागोन। बाइक सालायनायाव हमनो थाखाय बायगिरिया बेसेन लायालासे हेलमेटबो मोनगोन।